গুড ইভিনিং বন্ধু বান্ধৱীসকল, মই মন্দিৰাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ। এতিয়া আচলতে সন্ধ্যা মানে 5টা চাৰে 5টামান বাজিছে আৰু আমি ভাবিছোঁ অকণমান ওলাই যাওঁ মানে আচলতে গ্ৰন্থমেলা যোৰহাট গ্ৰন্থমেলা হৈ আছে আৰু আজি শেষৰ দিন, গতিকে আমি ভাবিছোঁ অকণমান গ্ৰন্থমেলালৈকে ওলাই যাওঁ আৰু তাকে ভাবিছোঁ এতিয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু গতিকে এতিয়া আমি যাওঁ আৰু আহি পেলাই আপোনালোকক দেখাম গ্ৰন্থমেলাত কি কৰিলোঁ। এয়া আমি আহি পালোহি গ্ৰন্থমেলা আৰু এওঁ আৰু অংগন গৈছে টিকেট কৰিবৰ কাৰণে। এতিয়া মই অকণমান আপোনালোকক দেখুৱাই দিওঁ ভিতৰৰ পৰিৱেশটো। এয়া চাওক। এওঁ আৰু কিতাপ চোৱাত ব্যস্ত। এওঁ আৰু অংগনে দুয়োটাই কিতাপ লৈছে আৰু ময়ো অকণমান ঘূৰি মেলি চালোঁ কিন্তু মোৰ বেছিকৈ মন গৈ আছে এই কণ শিশুসকলে ইমান ধুনীয়াকৈ প্ৰগ্ৰাম কৰিছে, সেই প্ৰগ্ৰামখিনিলৈহে মোৰ মনটো গৈ আছে। সিহঁতৰ প্ৰগ্ৰাম অকণমান দেৰি প্ৰগ্ৰাম চালোঁ। এয়া তাৰো অকণমান দৃশ্য। একাপ চাহ খাওঁ। আৰু চেন দিব লাগে চেন দিয়াই নাই দিয়া আছে চেন নাই দিয়া বলে দেৰি করলে হৈ যাও তারপরে তো কোন মানে মালিক রে দুকাপ দিবা তন্দুরি চাহ হয়নে 10 টাকা না 20 টাকা 20 টাকা গ্ৰন্থমেলাত আহি তন্দুরি চাহ খালোঁ। চাহৰ পিছত পাণ নাখালে জানো হ'ব, গতিকে এয়া আহিলোঁ পাণ খাবলৈ। বিভিন্ন পাণ আছে, ফায়াৰ পাণ কিবা পাণ, কিন্তু মই একো নাখাওঁ, মই একদম চাদা। মোক দিবা ইলাচি, মোক বিলাচ, ডাব, ইমান অকণমান ডাব দিছে। এই डाब और थोड़ा सा डाब और दे दे इलायची भी हाँ इलायची देना पड़ेगा ना, इलायची तो मेन है। लौंग नहीं चाहिए। सुपारी हो पतला वाला सुपारी है ना, नहीं वो पतला वाला ये क्या दिया, ये क्या ये वाला क्या डाला, चटनी मीठा चटनी नहीं चाहिए, मीठा मुझे एकदम बिल्कुल नहीं चाहिए। যিবোৰ অনুষ্ঠান আছে আৰু ইলাচি বেছি সময় নহয় 9 বজাৰ सब 20 पान बहुत अच्छा है लेकिन पान अच्छा लगा ना अच्छा लगा।
अभी वीडियो में आ जाओगे आप लोग। एक मीठा एक ये 60 পানৰ পিছতে এয়া বিভিন্ন পাপৰ, এয়া আচাৰ, গ্ৰন্থমেলালৈ আহি জানো কিতাপ নিকিনিলেতো নহ'ব, গতিকে কি কিনিলোঁ চাওক। এইখন কিনিলোঁ ডিভাইন কমেডি। আৰু কি কিনিলোঁ জানেনে? ৰ'ব দেখাই আছোঁ। এয়া চাওক, এইখন কিনিলোঁ গীতাৰ অসমীয়া ভাঙনি, মহেন্দ্ৰ বৰাৰ হয়। এয়াই কিনিলোঁ। আপোনালোকো আহিব আৰু গ্ৰন্থমেলালৈ আৰু আহি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব বুলি আশা ৰাখিলোঁ। গ্ৰন্থমেলাৰ পৰা ওলাই আহি আমি ভাবিছোঁ ঘৰৰ কেইটামান সৰু সুৰা বস্তু কিনিবলৈ আছে, গতিকে ওলাই আহিছোঁ। চাওঁচোন পাওঁ নে নাপাওঁ। আজি দেওবাৰ নহয়, দোকানবোৰ প্ৰায় বন্ধ কৰিবলৈ ল'লেই দেখোন। নাপাবও পাৰোঁ, ঠিকনা নাই। তথাপিও আহিছোঁ, নাই একোৱেই নাই, চব বন্ধ। আজি নহ'ব আৰু, এনেই আহিলোঁ এইফালে। আজি নাপাওঁ আৰু, ব'লা যাওঁগৈ। একোৱেই নাই, চব বন্ধ। নহয়, মই ভাবিছিলোঁ পাওঁ নেকি, সেইকাৰণে। তাকেহে পাই। আমি ঘৰ আহি পালোহি আৰু এতিয়া গ্ৰন্থমেলাৰ পৰা আমি কি আনিলোঁ চাওক। এইখন হৈছে গীতাৰ অসমীয়া ভাঙনি, মহেন্দ্ৰ বৰাৰ। এইখন এওঁ কিনিছে, গতিকে এইখন এওঁহে ভালকৈ বুজি পাব চাগে, মই বুজি নাপাওঁ। আৰু এখন কিনিলোঁ, এইখন হৈছে ডাণ্টেৰ ডিভাইন কমেডি। এইখন আচলতে অংগনাহে লৈছে, গতিকে সি পঢ়িব, লগতে ময়ো পঢ়ি চাব লাগিব কিনো আছে কিতাপখনৰ ভিতৰত। কিতাপখন শুনি আছোঁ কিতাপখনৰ বিষয়ে, কিন্তু পঢ়ি চাব লাগিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যিসকল নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ আহোঁ, চাই থাকিব মন্দিৰাৰ ব্লগ।